কৈছো তুমি নাচালা কিয় তুমি চাই ল'ব লাগে আপোনাক মই বিশ্বাস কৰিছিলো বিশ্বাসতে লৈছিলো মই ৰবচোন ৰব বিশ্বাস হাঁহৰ লগত শিলগুটি কথাটো মই বুজি পোৱা নাই কি আপোনালোকৰ মানে এখেতে মই হাঁহ এটা কিনিলো এখেতে হে প্ৰভু সদায় তোমাৰ নাম লৈয়ে চলি আছোঁ আজি কিয় এটা বুদ্ধি মনলৈ অহা নাই কিবা এটা বুদ্ধি মনত খেলাই দিয়া প্ৰভু বুদ্ধিটো পাই গলো তোমাৰ যে কি লীলা প্ৰভু তুমি মিলাবা আৰু আজি গাহৰি মাংস বুলিলে বুজিছা জিভা পানী পৰে আৰু পিছে এফালে যাওঁ ঘূৰি আহোঁতে ল'ম দেই তোমাৰ ঠিকে চলিছে হ'ব দিয়া মই আহোঁতে ল'ম দেই লাগি থাকা ইয়াতে হাঁহৰ মাছ শুনিছো কামটো ইয়াতে হ'ব যেন পাই সেই মানুহটো আমাৰ পদূলিমুখত কিয় বহি আছে বা কিবা নিশ্চয় কাৰণ আছে সুধি চাওঁচোন ঐ ককা কিয় বহি আছে ইয়াত কি কম বুজিছা আমাৰজনী মই এটা হাঁহ আনিছিলো ইয়াতে হাঁহটো আনিছিলো হাঁহটো ইয়াৰ পৰা ওলাই গৈ তোমালোকৰ হাঁহৰ লগত লগ হৈ গ'ল এতিয়া মই কি কৰো কি নকৰো ভাবিয়ে পোৱা নাই বুজিছা মই বৰ বিপদত পৰিলো আৰু কামটো হ'ল যেনিবা হ'ব চাওঁ বগা হাজত তুমি বহুত ভাল কাম কৰিলা দেই মাজনী গৈ থাকো দেই আহিছে দেই আজি হাঁহৰ লগত শিলগুটি বেচোন বাপেকে তাৰ কপাল বেয়া সিয়ে আজি হাঁহৰ লগতে আজি শিলগুটি হাঁহটোতো বুদ্ধি কৰি আনিলো যেনে তেনে বুদ্ধি এটা ফটাই আনিলো এতিয়া হাঁহটো কি কৰিম কি কৰিম এই দোকানজনকে সুধি চাওঁ ভাইটি দোকানী ভাইটি কওকচোন হাঁহ ল'বা নেকি হাঁহ হাঁহ বহুত ওজন আছে বুজিছা এই ঘৰৰ হাঁহ এই ঘৰত নিজৰে অসুখীয়া নহয় এই কাম বন কৰিব পৰা নাই বুজিছা কাম বন কৰাৰ লগত যে খৰচ পাতি লাগে নহয় একেবাৰে অৱস্থা বেয়া বুজিছা নেবেচিলে নহয় আৰু এই মন নাই মাইকী মানুহে নিদিয়ে মই আৰু নাই নহ'ব হাঁহ বেচিব লাগিব নাই সেনেকুৱা কাম নকৰো দেই বহুত ভাল আছে তুমি জুখি চোৱা বহুত ওজন আছে জুখি চোৱা
বহুত ওজন আছে, বহুত ভাল। এতিয়া ঘৰৰ হয়, বুজিছা, একদম ঘৰৰ। ক'ৰবাত দেখা লাগিছে দেখা লাগিছে, দেখিবা আমি এই ওচৰৰ গাঁৱৰে হয়। মোক দেখিছে নাই অলপ দেখা লাগিছে তোমালোকে দেই। আগতে ঠিকে কৈছিলে দেই 3 কেজিলে অকণমানহে কম তুমি এটা কাম কৰা, এতিয়া আপোনাক কিমান দিব লাগিব এনেতো হাঁহৰ দাম 300-400, হয়, হয়। তুমি 700 দিবা ইয়াত। বেয়া নহয় বুজিছা তুমি চোৱা বহুত ভাল আছে, বেয়া নহয় ঠিকে আছে তুমি এটা কাম কৰা, তুমি গধূলিকে মই যাম আকৌ দেই তুমি সেই বেগে চেগে থৈ দিয়া বুজিছা, মোক বেলেগ এটা বেগ দিবা হ'ব 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 দেই। এই বেগটো তুমিয়ে লোৱা, বস্তু ভৰাই দিয়া। সেই আলু 1 কেজি, দিয়া, পিঁয়াজ আধা কেজি মান দিয়া, তাৰপিছত মিঠাতেল আধা কেজি মান দিয়া। এই মুঠতে 200 টকা কৰি দিবা আৰু দেই। এই ঘৰটো ওচৰতে, আমাৰ সেই ওচৰ গাঁৱৰে। ভাল ভাল বস্তু দিবা দেই, বেয়া নকৰিবা দেই। হ'ব দিয়া, পিঁয়াজ চিয়াজ অলপ ভালকে দিবা দেই, বস্তুবিলাক বেয়া নকৰিবা দেই, ভাল বস্তু দিবা দেই। হ'ব ভৰাই দিয়া। আপোনাৰ এতিয়া আপোনাৰ 200 টকা ক্লিয়াৰ হ'ল, আপোনাক 500 টকা দিব লাগিব ন? মোক 500 টকা দিলে হ'ব, 200 টকা বস্তু দিলা নহয়। হ'ব, এতিয়া 500 টকা দিলে হৈ গ'ল। এইটো লওক আহিছো দেই, ঠিক আছে ভগৱানে তোমাক মংগল কৰক। হ'ব বহুত সহায় কৰিলা তুমি দেই, বহুত সহায় কৰিলা। ভাল লাগিলে দেই মই বহুত দিনৰ পৰা হাঁহৰ মাংস খাম বুলি ভাবি আছিলো কোমোৰাৰ লগত ভাইটি আহিলে দাদা আহিলো দিয়া এবাৰ মাংস লৈ যাওঁ বুজিছা। 100 টকা দিবা দেই, 100 টকা 100 টকা দিবা, বেছিকে নিদিবা, বেছি মানুহ নাই নহয় ঘৰত। ভাল মাংস দিছা তো? ভাল মাংস দিছো ভাল মাংস দিবা দেই। তামোল হ'ব নেকি তোমাৰ? তামোল 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 নাই নহয় তামোল নাই নেকি? হ'ব দিয়া তেতিয়াহ'লে পইচাটোকে লোৱা। 100 টকা হ'ব দেই, আহিছো দেই। ঠিক আছে 100 হাতটো ধৰকচোন, ঘৰলৈ দি পঠিয়াই দিওঁ, নহ'লে ইয়াত গৰম উঠিছে যে। ধৰক বান্ধিব লাগিব ৰছী। গধুৰটো কি মোনাটো? এখন কি কৰিলে বাৰু? শিলগুটি যে মকা বুলি বাইক দিলে যে চাহ এখন চাবা শিলগুটি এনেকুৱা বুঢ়া থাকে জানো? বেছি পোৱা কৰো নাই। মোক দেখোন মানুহ কি কথা চিনি নেপা, জানি নেপা, মই কেলে ৰম হে? কিবা দৰকাৰ নহয়, মোৰ সময় ৰ'ব পালেহি সময় নাই বুজিছা, মোৰ সময় নাই, মই ৰ'ব নোৱাৰো। আপুনি যে মোক ইমান ঠগিছো আহিলে, কি ঠগিলো হে? কি নাই ঠগা? মই তোমালোকক এই দিয়া দি কৰিবলৈ ৰখোৱা নাই এখেতক। নহয় কোৱা দছ এইটো নহ'ব এখেতে মোক হাঁহৰ লগত শিলগুটি বিকি থৈ আহিছে। দিয়ক পইচা দিয়ক। কাজিয়া নহ'ব, আপুনি হাঁহৰ লগত শিলগুটি বিকি থৈ আহিছে। কাজিয়া কৰিলে সমস্যা সমাধান নহয়। কথাটো কওকচোন, কথাটো কি হ'ল কওকচোন। হাঁহৰ লগত শিলগুটি বেচিছে? আপুনি বিকি থৈ আহিছে মোক। মই বেচিছো? মই হাঁহৰ লগত শিলগুটি বেচিছো। আপুনি বিকি থৈ আহিছে? ৰবা, মই যদি হাঁহৰ লগত মই শিলগুটি বেচিছো, তুমি নেচালা কিয়? তুমি চাই ল'ব লাগে। আপোনাক মই বিশ্বাস কৰিছিলো, বিশ্বাসতে লৈছিলো মই। ৰবচোন, ৰ'বচোন, ৰ'ব বিশ্বাস হাঁহৰ লগত শিলগুটি
তাৰমানে কথাটো মই একো বুজি পোৱা নাই কি হৈছে আপোনালোকৰ মানে এখেতে মই হাঁহ এটা কিনিলো এখেতে মানে হাঁহটো মোনাত ভৰাই শিলগুটি ভৰাই মোক বিকি থৈ আহিছে ইমান ঠগিব লাগে নে মই যদি হাঁহৰ লগত শিলগুটি মিলাই বিক্ৰী কৰিছিলো তুমি নাচালা কিয় তুমি চাই ল'বা তোমাৰ চকু নাছিলে সেইটোতো হয় তোমাৰ চকু নাছিলে চাবলৈ বেগৰ ভিতৰত কি আছে আপোনাক মই বিশ্বাস কৰিছো মই কাজিয়া লাগিবলৈ ৰখোৱা নাই বিশ্বাসতে কিনিছিলো আপোনাক মই কাজিয়া কৰিবলৈ দিয়া নহয় কিনা বেচা বিশ্বাস নহয় প্ৰমাণ লাগে প্ৰমাণ কিহৰ প্ৰমাণ লাগে আপোনাক কিহৰ প্ৰমাণ লাগে আপুনি কওক এই বস্তু কেনা বিচাৰ কিয় বিচাৰ কিনা বিচাৰ কেনাত বিচাৰ বেচা কিনাত কিবা সেই বিশ্বাস আছে নেকি বিশ্বাসে প্ৰমাণহে লাগে সেইটোতো প্ৰমাণহে লাগিব তুমি কিবা প্ৰমাণ দিব পাৰিবা বস্তু বেচা কিনাত সদায় পাৰিবা কিবা প্ৰমাণ দিবলৈ কোৱা কিবা প্ৰমাণ আছে বস্তু বেচা কিনাত সদায় প্ৰমাণহে লাগে কিবা প্ৰমাণ আছে আপুনি যদি প্ৰমাণ দিব নোৱাৰে তেতিয়াহ'লেতো এখেতক আপুনি দিব প্ৰমাণ দিয়া আৰু মই এই মানুহজনকতো মই আপোনাৰ লগত কাজিয়া লাগিবলৈ ৰখোৱা নাছিলো প্ৰমাণ দিয়া সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিব প্ৰমাণ নিদিয়াকে তুমি মোক কাজিয়া কৰিব নাহিবা প্ৰমাণ দিয়া বুজিছা প্ৰমাণ দিয়া প্ৰমাণ দিব নোৱাৰিলে তুমি মোক একো কৰিব নোৱাৰা বুজিছা প্ৰমাণ লাগে প্ৰমাণ আজিকালিতো বস্তু কিনা বেচাতো প্ৰমাণৰ প্ৰয়োজন আছে গতিকে প্ৰমাণ নহলেতো তেখেতক একো কৈ লাভ নাই এই মানুহজন কিন্তু বৰ সাংঘাতিক টেঙৰ মানুহে চাওক বাইদেউ মোৰ মানুহজনে ইমেও মুখখন চাই আজি আৰু মানুহজনীয়ে কথাষাৰ গম পালে খাব কলিজা বৰ টেঙৰ মানুহ দেই উপায় নাই আৰু বুজিছা আজি গোটেই দুনিয়াখন এনেদৰেই চলি আছে এই ঠগ বাজবোৰে আটাইতকৈ বাঢ়িবলৈ ধৰিছে সঁচাকে দেই কয় দেই কাকো বিশ্বাস কৰিব নাপায় বৰ ডাঙৰ কথা হৈ গ'ল পায়